হেল্ল' সকলোৱে নমস্কাৰ ল'ব। মই ইয়াৰে আগৰ ভিডিঅ'টোত আমাৰ অসম চৰকাৰৰ যিখিনি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে তেওঁলোকৰ ক্ষেত্ৰত আমাৰ অষ্টম দৰমহা আয়োগ আহিলে যদিহে ফেমিলি ইউনিটটো 5লৈ বৃদ্ধি পায় তেনেহ'লে যিখিনি সম্ভাৱ্য ফিটনেছ ফেক্টৰ হ'ব পাৰে একেবাৰে মিনিমাম সম্ভাৱ্য ফিটনেছ ফেক্টৰৰ পৰা একেবাৰে যিটো মেক্সিমাম পচিবিলিটি আছে মানে 3.83 তালৈকে মই কেইবাটাও ফিটনেছ ফেক্টৰত চেলাৰী ডিফাৰেঞ্চটো দেখুৱাইছিলোঁ মানে কিমানখিনি বৃদ্ধি হ'ব পাৰে। এতিয়া আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই আমাৰ অসম চৰকাৰৰ যিখিনি তৃতীয় বৰ্গৰ কৰ্মচাৰী আছে তেওঁলোকৰ দৰমহাৰ যিটো গাঁথনি হ'ব মানে সিদিনাখন মই যিকেইটা ফিটনেছ ফেক্টৰ উল্লেখ কৰিছিলোঁ 2.25, 2.57, 3 আৰু 3.83 এই চাৰিটা ফিটনেছ ফেক্টৰতে মই তুলনা কৰি দেখুৱাই দিম। এতিয়া এগৰাকী থাৰ্ড গ্ৰেড এমপ্লয়ৰ যিটো পে বেণ্ড সেইটো ষ্টাৰ্ট হয় 14,000 ৰুপিজৰ পৰা। এতিয়া 6,200 টকা গ্ৰেড পেত আমাৰ যিটো বেছিক পে হয় সেইটো হয় 20,200 টকা আৰু 20,200 টকা বেছিক পেত যদিহে ডিয়াৰনেছ এলাউন্সটো 60% ধৰা হয় তেনেহ'লে ডিয়াৰনেছ এলাউন্স হ'ব 12,120 টকা, হাউচ ৰেণ্ট 7% ধৰিলে হাউচ ৰেণ্ট হ'ব 1414 টকা আৰু মেডিকেল এলাউন্স যিটো হয় ফিক্স মেডিকেল এলাউন্স সেইটো হ'ল বৰ্তমান 600 টকা। তেনেকৈ গ্ৰছ এমাউণ্ট হয় 34,334 34,334 টকা আৰু যিখিনি ডিডাকশ্যন হ'ব NPS, GIS, প্ৰফেশ্যনেল টেক্স আৰু MMLC এইখিনি ডিডাকশ্যন হোৱাৰ পিছত যিটো আমাৰ নেট চেলাৰী লাভ কৰিব এগৰাকী এমপ্লয়ে ফ্ৰেছ এমপ্লয়ে সেইটো হ'ব 30,469 ৰুপিজ। এতিয়া এইটো হ'ল বৰ্তমান এগৰাকী ফ্ৰেছ এমপ্লয়ে পোৱা দৰমহা। কিন্তু যদিহে এগৰাকী এমপ্লয়ে অষ্টম দৰমহা আয়োগত 2.25 ফিটনেছ ফেক্টৰ লাভ কৰে তেনেহ'লে দৰমহা গাঁথনিটো কেনেকুৱা হ'ব। এতিয়া 20,200 টকা যেতিয়া তেখেতৰ বেছিক পে হয় সেই 20,200 টকা বেছিক পে যদি আমি 2.25 মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে এনচাৰটো পাম আমি 45,450 ৰুপিজ। সেইটো ৰাউণ্ডেড অফ যদি আমি কৰোঁ তেনেহ'লে ৰাউণ্ডেড অফ কৰিলে 46,000 হ'ব আৰু 46,000 বেছিক পেত যদিহে 1% দিয়ে ঘোষণা কৰে 460 হ'ব দিয়ে যদিহে হাউচ ৰেণ্ট 7% থাকি যায় বৰ্তমান হিচাপত যদি আমি নাবাঢ়ে বুলি ধৰি লওঁ 7% হ'লেও আপোনাৰ হাউচ ৰেণ্ট হ'ব 3220 টকা আৰু যদিহে ফিক্স মেডিকেল এলাউন্সটো 600 টকাৰ পৰা বৃদ্ধি হৈ 1,000 টকা হয় তেনেহ'লে গ্ৰছ চেলাৰী হ'ব 50,680 টকা আৰু আফটাৰ অল ডিডাকশ্যন তেখেতৰ যিটো নেট চেলাৰী টকা আহিব সেইটো হ'ব 45,401 মানে যদিহে ফিটনেছ ফেক্টৰ হয় 2.25 মানে ফেমিলি ইউনিট যদি 5 হয় তেনেহ'লে মিনিমাম ফিটনেছ ফেক্টৰ 2.25 হ'বই এইটো চিয়'ৰ। তেনে ক্ষেত্ৰত এগৰাকী এমপ্লয়ৰ দৰমহা ডিফাৰেঞ্চ হ'ব প্ৰায় 15,000 টকা ডিফাৰেঞ্চ আহি যাব আৰু যদিহে এইটো ফিটনেছ ফেক্টৰ বৃদ্ধি হৈ যদিহে সপ্তম দৰমহা আয়োগৰ যিটো ফিটনেছ ফেক্টৰ দিছিল 2.57 যদি সেইটোৱে পুনৰ ৰিটাৰ্ণ কৰে তেনেহ'লে নতুন বেছিক পে হ'ব 51,914 ৰুপিজ, ৰাউণ্ডেড অফ হ'লে হ'ব 52,000 আৰু তেনেস্থলত নতুন যিটো গ্ৰছ চেলাৰী হ'ব সেইটো হ'ব 57,160 ৰুপিজ। মানে এইখিনি দিয়ে আমাৰ ধৰা হৈছে 1% হাউচ ৰেণ্ট 7% আৰু ফিক্স মেডিকেল এলাউন্স ধৰা হৈছে 1,000 টকা আৰু ডিডাকশ্যনখিনি হোৱাৰ পিছত যিটো নেট চেলাৰী লাভ কৰিব সেইটো হ'ব 51,275। গতিকে এইখিনি টকা নেট চেলাৰী লাভ কৰিব প্ৰায় 21,000 ৰুপিজৰ ডিফাৰেঞ্চ আহিব। আৰু যদিহে ফিটনেছ ফেক্টৰটো হয় 3 হ'লে কি হ'ব নতুন যিটো বেছিক পে হ'ব সেইটো হ'ব 60,600 ৰাউণ্ডেড অফ কৰিলে হ'ব 61,000 আৰু তেনে অৱস্থাত আপোনাৰ যিখিনি এলাউন্স লাগিব সেইখিনি লৈ গ্ৰছ চেলাৰী হ'ব 66,880 ৰুপিজ আৰু ডিডাকশ্যন হোৱাৰ পিছত যিটো নেট চেলাৰী লাভ কৰিব সেই নেট চেলাৰীটো হ'ব 60,086 60,086 টকা মানে অলমষ্ট বৰ্তমান লাভ কৰা দৰমহাতকৈ দুগুণ দৰমহা লাভ কৰিব যদিহে ফিটনেছ ফেক্টৰ হয় 3 আৰু যদিহে ফিটনেছ ফেক্টৰ হয় 3.83 যিটো আমাৰ NCSC ডিমাণ্ড কৰিছে আৰু যিটো হায়েষ্ট পচিবল চান্স বুলি ভবা হৈছে আৰু যদিও সম্ভাৱনা একেবাৰে ক্ষীণ কাৰণ ডিমাণ্ড কৰিলেতো পোৱা নাযায় তথাপিও যদিহে কিবা কাৰণত অষ্টম দৰমহা আয়োগে মানি লয় আৰু অষ্টম দৰমহা আয়োগে মানি লোৱাৰ পিছতো সেইখিনি বস্তু চৰকাৰৰ ওচৰত যাব চৰকাৰে ৰিভিউ কৰিব আৰু ৰিভিউ কৰাৰ পিছত যদি চৰকাৰেও মানি লয় তেনেহ'লে যদি সঁচাকৈ এইটো ফিটনেছ ফেক্টৰ হৈ যায় তেনেহ'লে আমাৰ নতুন যিটো বেছিক পে আহিব সেইটো আহিব 77,366 ৰাউণ্ডেড অফ হোৱাৰ হ'ব 78,000 আৰু 78,000 বেছিক পে হ'লে
যিটো গ্ৰছ চেলাৰী আহিব সেইটো হ'ব 85,240 rupees আৰু গোটেইখিনি ডিডাকশ্যন হোৱাৰ পিছত আফটাৰ অল ডিডাকশ্যন যিটো নেট চেলাৰী লাভ কৰিব সেইটো হ'ব 76,729 rupees। মানে বৰ্তমান পাই থকা দৰমহাতকৈ দুগুণতকৈ বেছি বৃদ্ধি হ'ব, প্ৰায় 45,000 টকাতকৈ বেছি বৃদ্ধি হৈ যাব এগৰাকী থাৰ্ড গ্ৰেড এমপ্লয়ৰ ক্ষেত্ৰত, যিগৰাকী ফ্ৰেছ এমপ্লয়। আৰু যিখিনি এমপ্লয় ইতিমধ্যে ভালেখিনি বছৰ হৈ গৈছে, 2 বছৰ 3 বছৰ 4 বছৰ বা তাতকৈ বেছি অতিক্ৰম কৰিছে, তেওঁলোকে আৰু বেছি বেনিফিটেড হ'ব যদিহে এনেকুৱা মানে ফিটমেণ্ট ফেক্টৰ এটা আহি যায়। এতিয়া এই গোটেইখিনি কথা ডিপেণ্ড কৰিব ফেমিলি ইউনিটটো কিমান হ'ব, কাৰণ ইতিমধ্যে মই আগৰ ভিডিঅ'ত উল্লেখ কৰিছিলোঁ যদিহে ফেমিলি ইউনিটটো বৃদ্ধি নকৰে, আগৰ দৰে 3 থাকে, তেনেহ'লে কিন্তু ফিটমেণ্ট ফেক্টৰ 2ৰ আশে-পাশে থাকিব, 2তকৈ বেছি বৃদ্ধি নহয়, 1.9ৰ আশে-পাশে থাকিব। কিন্তু যদিহে ফেমিলি ইউনিটটো বৃদ্ধি হয়, 5 কৰে বা 4ও কৰে, তেনে অৱস্থাটো কিন্তু নতুন ফিটমেণ্ট ফেক্টৰটো কিন্তু 2.25তকৈ তলত নাহে। গতিকে নিশ্চয় যদিহে বিশ্বৰ পৰিৱেশ ভালে থাকে, যদি যুদ্ধবিলাক সোনকালে শেষ হৈ যায়, তেনেহ'লে অতি সোনকালে আমি এখন ভাল দৰমহা আয়োগ দেখিবলৈ পাম বুলি আশা কৰিব পাৰোঁ। গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।